যিকোনো এজন ব্যক্তি এটা সময়ত উপায়বিহীন হৈ যায়, য'ত সি একো বুজি নাপায় আগলৈ কি কৰিম। এনেকুৱা লাগে তাৰ গোটেই জীৱনৰ দুৱাৰ বন্ধ হৈ গ'ল। আপুনিও এনেকুৱা অৱস্থাত ভুগি আছে যদি ভিডিঅ'টো কেৱল আপোনাৰ বাবে। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ উদ্দেশ্য কেইটা হৈছে কৰিম কিন্তু কৰোঁ কি আপোনালোকৰ বাবে সকলো দুৱাৰ বন্ধ আছে নেকি? জীৱনত কৰিবলৈ একো নাই নেকি? যদি এনেকুৱা প্ৰশ্ন আপোনাৰ মনত আহি আছে, ভিডিঅ'টো শেষলৈকে চাওক। এনেকুৱা নহয় যে জীৱনত কৰিবলৈ একো নাই। এদিন নহয় এদিন আপোনাৰ জীৱনত বহু সুবিধা আহে, এবাৰ নহয় হাজাৰবাৰ আহে। অসুবিধা এইটোৱে যে আপুনি এইটো বিষয়ে গম নাপালে। মানুহে কয় কাৰ কেতিয়া কি পৰিস্থিতি আহে কোনো গম নাপায়। সুবিধাও এটা পৰিস্থিতিৰ দৰে হয়, গতিকে আপুনি নিজেই উপলব্ধি কৰিব লাগিব। কিছুমান ভুল আজিও বহুত লোকে কৰে আৰু কৰিও আছে। জীৱনত কৰিবলৈ বহুত কাম আছে। যদি লগৰ পৰা সহায় বিচাৰে, প্ৰত্যেকেই তোমাক নিজৰভাৱে সহায় আগবঢ়াব। যেনে ধৰা তুমি এইটো কৰা বহুত ভাল হ'ব, সেইটো কৰা, আমুক কৰা, তামুক কৰা, যিটো তোমাৰ বাবে বেষ্ট হ'ব। এনেকৈ যদি বেলেগ কাৰোবাৰ ওচৰত গ'লে কিবা নহয় কিবা ৰাস্তা এটা দেখুৱাই যিটো তোমাৰ বাবে বেষ্ট। মই আনৰ পৰা সহায় ল'বলৈ বাধ্য দিয়া নাই। সহায় লোৱাটো এটা একো বেয়া কাম নহয়, কিন্তু সহায় বিচাৰি নিজে কনফিউজ হৈ যাবা যে কিয়নো প্ৰত্যেকজনে দিয়া সুবিধা কেতিয়াও একে নহয়। এই পৰিস্থিতিত কি কৰিম বা কি কৰিবা? আপোনাৰ জীৱন যিহেতু আপোনাৰ দায়িত্ব। তুমি নিজেই নিজৰ জীৱনৰ এটা মালিক। এজন ভাল মানুহ এইজনে হয় যিজনে শুনে সকলো কিন্তু কৰে নিজৰ মনৰ পৰা। গতিকে সহায় লোৱা, সকলোৱে তোমাৰ ভালটোৱে বিচাৰে। শেষত এইটোৱে কৰা যিটো নিজৰ বাবে ভাল হয় আৰু কৰিবলৈ ভাল লাগে, আৰু ভৱিষ্যতত যি হয় হ'ব। কেতিয়াও তোমাৰ জীৱনত সংকোচ ভাৱ নাথাকিব, কিয়নো তুমি সেইটো কৰিলা যিটো তুমি বিচাৰিছিলা। গতিকে ভিডিঅ'টোৰ শেষত এইটোৱে ক'ব বিচাৰোঁ যে তুমি জীৱনত কি কৰিম বুলি ভাবিছা মনত প্ৰশ্ন কৰা আৰু ইয়াৰ উত্তৰ বিচৰা, আৰু ইয়াৰ